নমস্কাৰ বন্ধু বান্ধৱীসকল, দেৱজিৎ ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই জনাব বিচাৰিছোঁ গুগলৰ এটা এপ্লিকেশ্যনৰ বিষয়ে। এই এপ্লিকেশ্যনটো আপোনালোকে এণ্ড্ৰইড মোবাইলতো ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে iOS মোবাইলতো ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে ৱেব এপ্লিকেশ্যন হিচাপেও ব্যৱহাৰ কৰিব পাৰে। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। আগৰ তিনিটা যে ভিডিঅ' আছিলে সেই ভিডিঅ'টোৰ দৰে আপোনালোকে এই ভিডিঅ'টোকো যাতে আদৰি লয়। তো আহক আজি জানো আহক এই যেটো এপ্লিকেশ্যন আছে এপ্লিকেশ্যনটোৰ নাম কি। এই যেটো এপ্লিকেশ্যন আছে এপ্লিকেশ্যনটোৰ নাম হৈছে গুগল কিপ। এই গুগল কিপটো একচুৱেলি কি হয়? এই গুগল কিপটো এটা হৈছে নোট টেকিং সাৰ্ভিস ডেভেলপ বাই গুগল। ইয়াক লঞ্চ কৰা হৈছিলে মাৰ্চ 20, 2013 চনত। ই এভেইলেবল হয় আপোনাৰ ৱেবতো, মোবাইলতো আৰু এণ্ড্ৰইড আৰু iOS এপ্লিকেশ্যনতো। এই বস্তুটো ক'ত পোৱা যায়? এই গুগল কিপটো আপোনালোকে মোবাইল বা ল্যাপটপৰ যিকোনো এটা ব্ৰাউজাৰত যাব, ব্ৰাউজাৰত গৈ পেলাই যদি আপোনালোকে গুগল কিপ টাইপ কৰে তেতিয়াহ'লে আহি যাব। বা আপোনালোকে যেটো গুগল ব্ৰাউজাৰ থাকে সেই ব্ৰাউজাৰৰ সোঁফালে যদি অকণমান ওপৰলৈ যায় 9টা ফুট দেখা পাব। সেই 9টা ফুটত গৈ যদি ক্লিক কৰে এনেধৰণৰ এটা ইণ্টাৰফেচ খোল খাব আৰু তাতো আপোনাৰ এই কিপ গুগল কিপ বোলা এটা অপশ্যন থাকে, তাত ক্লিক কৰিব, এই অট'মেটিকলি খোল খাই যাব। আৰু খোল খোৱাৰ লগে লগে ইয়াৰ যিটো ইণ্টাৰফেচ হয় সেই ইণ্টাৰফেচটো মই আপোনালোকক দেখাই দিছোঁ। এই ইণ্টাৰফেচটো আপোনালোকৰ এনেধৰণৰ খোল খাব। এতিয়া আহোঁ ইয়াৰ কাম কি। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব ইয়াৰ মেইন কামটো কি হয়। কাৰণ মই ভিডিঅ'টোৰ শেষত কৈ আছোঁ ই কি হিচাপে কাম কৰে। এই যেটো গুগল কিপ আপোনাৰ এপ্লিকেশ্যন হয়, এই এপ্লিকেশ্যনটোৰ সুবিধাখিনি কি মই প্ৰথম কৈ দিছোঁ। আমি ল্যাপটপ বা আপোনাৰ মোবাইলত এই ষ্টিকি নোট ব্যৱহাৰ কৰোঁ বা ৱৰ্ডপেড, নোটপেড ব্যৱহাৰ কৰোঁ, যিকেইটা দেখিবলৈ এনেধৰণৰ হয়। এই ষ্টিকি নোট আৰু ৱৰ্ডপেড, নোটপেডৰ প্ৰব্লেম আপোনাৰ এইটোৱে হয় যে যিটো কম্পিউটাৰত আপোনালোকে খোলে সেই কম্পিউটাৰটোত পাব বা যিটো মোবাইলত আপোনালোকে খোলে সেই মোবাইলত আপোনালোকে পাব। কিন্তু এই যেটো গুগল কিপ নোট টেকিং সাৰ্ভিস হয়, এই গুগল কিপটো আপুনি যদি জিমেইলত যদি কিবা সেভ কৰি থয়, আপুনি যিকোনো মোবাইলত বা যিকোনো ল্যাপটপত যদি গৈ পেলাই আপোনাৰ মেইল আইডি থৰেদি যদি সাইন ইন কৰে তেতিয়াহ'লে আপুনি যিখিনি নোটছ ৰাখিছিলে সেই নোটছখিনিও পাই যাব। আপুনি নোটছ যদি এণ্টাৰ কৰিবলৈ হয় গুগল কিপ লিখিব, গুগল কিপ লিখাৰ লগে লগে এনেধৰণৰ এটা ইণ্টাৰফেচ খোল খাব আৰু ইয়াত লিখা থাকিব টেক নোট। ইয়াত ক্লিক কৰিব। ছাপ'জ মোৰ নামটোকে মই লিখিছোঁ, মোৰ এই নামটো লিখিলোঁ আৰু ইয়াত একো কৰিব নালাগে, এনেকৈ বাহিৰত ক্লিক কৰি ই অট'মেটিকলি ছেভ হৈ যায়। ইয়াক যদি মই এতিয়া কাটিও দিওঁ বা বন্ধও কৰি দিওঁ তাৰ কাৰণে কোনো অসুবিধা নহয়। আকৌ যদি মোৰ মেইল আইডিৰ ব্ৰাউজাৰত গৈ পেলাই এই যিটো গুগল কিপ আছে এই গুগল কিপটো যদি মই অ'পেন কৰি দিওঁ, মই যিটো নোট লিখি ৰাখিছিলোঁ সেইটো অট'মেটিক ছেভ হৈ যায়। কিন্তু এই যি নোটপেড থাকে এই নোটপেডত আপোনালোকে ছেভ কৰিব লাগিব, তেতিয়াহে ছেভ হৈ থাকে। কিন্তু ছেভ হৈ থাকিলেও নিৰ্দিষ্ট লেপটপ বা ডেস্কটপ বা মোবাইলতহে ইয়াক দেখা পাব। ইয়াক কিন্তু সকলোৰে মোবাইল, লেপটপ বা ডেস্কটপত আপোনালোকে কিন্তু দেখা নাপাব। এই গুগল কিপটোত আপুনি যদি থৈ দিয়ে নোটটো তেতিয়াহ'লে আপোনালোকে যাৰ মোবাইলতে বা যাৰ লেপটপতে আপোনালোকে ব্ৰাউজিং কৰিব আপোনাৰ মেইল আইডিটো আপোনালোকে তাত পাই যাব। এতিয়া মেইন হৈছে এই গুগল কিপত কি কৰিব পাৰে। এই গুগল কিপত আপোনালোকে নোট বনাই ৰাখিব পাৰে। সেই নোটটো আপোনালোকে তাত এড লেভেলো কৰিব পাৰে, তাত ড্ৰয়িঙো কৰিব পাৰে। ছাপ'জ মই আপোনাক এটা ড্ৰয়িং কৰি দেখাই দিছোঁ থুলমূলকৈ এটা। ইয়াত ছাপ'জ কিবা এটা মই ড্ৰয়িং কৰিলোঁ। এই ড্ৰয়িংটো যেতিয়া মই বেক কৰি দিম এনেকৈ, এই ড্ৰয়িংটো ইয়াত আপোনাৰ থাকি যাব। চাওক কেনেকৈ থাকি যায়। ইয়াৰ টাইটেলত লিখা আছিলে দেৱজিৎ হাজৰিকা, সেইটোও থাকি গ'ল আৰু যিটো ড্ৰয়িং আছিলে সেই ড্ৰয়িংটো থাকি গ'ল। যেতিয়া আমি ক্ল'জ কৰি দিম এইটো চাওক এইটো থাকি যায়। আৰু ইয়াত আপোনাৰ কালাৰো চেঞ্জ কৰিব পাৰে। এই যিটো নোট আছে এই নোটটোৰ আপোনালোকে কালাৰো চেঞ্জ কৰিব পাৰে। ইয়াত আপোনালোকে যাব তলত চেঞ্জ কালাৰ অপশ্যন দিছে, এইটো চাওক পিংক কালাৰ হৈ গ'ল, ব্লু কালাৰো আপোনালোকে কৰিব পাৰে, বিভিন্ন ধৰণৰ আপোনালোকে কালাৰ কৰিব পাৰে। কিন্তু ইয়াৰ যিটো মেইন কাম হৈছে, ছাপ'জ আজিকালি সকলো বস্তুবোৰ ডিজিটেল হৈ গৈছে। ছাপ'জ আপুনি এটা প্ৰজেক্ট বনাই আছে বা ছাপ'জ আজিকালি ডিজিটেল হৈ গৈছে, এটা কুৱেশ্যন এনচাৰ আপোনালোকে লিখি আছে। লিখি থাকোঁতে দেখিলে যে কোনোবা এখন কিতাপৰ বা কোনোবা এটা নভেলৰ পৰা কিবা এটা বস্তু আপোনাৰ প্ৰজেক্টত ইনপুট কৰিব লাগে। ছাপ'জ ইয়াৰ পৰা মোক 2-3 শাৰী লাইন লাগে। এটা মই ডিজিটেল প্ৰজেক্ট বনাই আছোঁ পালচাৰ বাইকৰ ওপৰত। ত' ইয়াৰ পৰা 2-3 শাৰীমান ছাপ'জ এই পেগাফটোকেই মোক লাগে। কিন্তু এই পেগাফটো কি মই গোটেইটো কি টাইপ কৰি থাকিম নেকি? ইমানখিনি সময় কিয় নষ্ট কৰিম? কাৰণ কিয় গুগলে এটা বহুত ধুনীয়া সুবিধা দিছে আৰু সেই সুবিধাটো কেনেদৰে, ছাপ'জ মোক এই ওপৰৰ পেগাফটোৱে লাগে। এতিয়া কি হৈছে আমি চাই ইয়াক টাইপ কৰিব লাগিব, কিন্তু মই চাই সেইটো টাইপ নকৰোঁ। মানে এই গুগল কিপৰ থ্ৰুৱেদি তাক মই যিখিনি টেক্সট আছে সেই টেক্সটখিনি ইৰিডেবল টেক্সটলৈ মই কনভাৰ্ট কৰি ল'ব পাৰিম। কেনেকৈ কনভাৰ্ট কৰিম চাওক।
এতিয়া গুগল কিপ এপ্লিকেশ্যনটো খুলিব এনেধৰণৰ আপোনাৰ ওচৰত থাকিব আপুনি ইয়াৰ পৰাও এড কৰিব পাৰে বা ইয়াতো ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত চাওক এড ইমেজ আছে আৰু মনত ৰাখিব যিটো এডিটেবল টেক্সট হ'লে ই কনভাৰ্ট হ'ব অনলি জেপেগ বা PNG মানে ফটো ফৰ্মেটত থাকিব লাগিব ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে য'ত আপোনালোকে সেই ফটোখন থৈছে মই ডেস্কটপত থৈছিলোঁ ডেস্কটপৰ পৰা মই ফটোখন ইয়াত ইনপুট কৰিলোঁ ইনপুট কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব এইটো চাওক ইয়াত লোডিং হৈ আছে অকণমান সময় ৱেইট কৰিব এইটো ৰৈ গ'ল মানে আপোনাৰ লোডিং সম্পূৰ্ণ হৈ গ'ল লোডিং সম্পূৰ্ণ হৈ যোৱাৰ পিছত তললৈ আহি পেলাই ইয়াত চাব ইয়াত মোৰ বুলি এটা অপশ্যন 3টা ডট দেখিছে নোটটোত ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে গাৰ্ভ ইমেজ টেক্সট এইটোত ক্লিক কৰিব আপুনি চাওক এতিয়া আপুনি যিখিনি ইমেজত আছিলে ইমেজৰ পৰাতো কেতিয়াও কপি কৰা সম্ভৱ নহয় তো যাৰ কাৰণে এইখিনি এডিটেবল টেক্সটলৈ গুচি আহিলে এছ এতিয়া আপুনি ইয়াৰ পৰা এই টেক্সটখিনি উঠাই য'ত কপি কৰি পেলাই বহাব বিচাৰিছে তাত আপোনালোকে কপি কৰি পেলাই বহাব পাৰে এইটোৱে হৈছে গুগল কিপৰ মেইন বিশেষত্ব আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই যিটো গুগল কিপ আছে এই গুগল কিপৰ যিটো এপ্লিকেশ্যন আছে বা ইয়াৰ যিটো লিংক আছে সেই লিংকটো মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে চেক কৰিব পাৰিব আজিলৈ আহোঁ ধন্যবাদ